নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ ভিডিঅ'টো অলপমান বিশেষ ধৰণৰ হ'বলৈ গৈ আছে কাৰণ আমাৰ ইয়াতে হৈ আছে এটা বিশেষ অনুষ্ঠান আৰু এই বিশেষ অনুষ্ঠানটিৰ অপেক্ষা আমাৰ গাঁওখনৰ প্ৰতি ঘৰ মানুহে কৰি থাকে আৰু ফাইনেলি এটা বছৰৰ মূৰত এই বিশেষ দিনটো আহি পালে আৰু আজি হৈছে 22 মে এই বিশেষ অনুষ্ঠানটিৰ আজি প্ৰথমটো দিন আমাৰ ইয়াতে এখন বিশেষ গোপাল থান আছে যিখন থানত প্ৰত্যেক বছৰে সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰা হয় দুদিনীয়া কাৰ্যসূচীৰে আৰু আজি হৈছে 22 মে অহাকালি হৈছে 23 মে এই দুটা দিনতে আমাৰ ইয়াতে বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন কৰা হ'ব আৰু এতিয়া সেই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰা হৈ আছে বৰ্তমান ইয়াত ডেকোৰেশ্যনৰ কাম চলি আছে এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই যেহেতু অহাকালি হে বুদ্ধ পূৰ্ণিমা গতিকে আজি ৰাতিৰ ভিতৰত সকলোখিনি কাম সম্পূৰ্ণ কৰা হ'ব আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰফালেনো কি আয়োজন কৰি আছে তাকে চাবলৈ গৈ আছোঁ আৰু আপোনালোককো লৈ গৈ আছোঁ গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আমি আহি পাই গ'লোঁ মন্দিৰ আৰু মন্দিৰৰ প্ৰথমখন গেট দেখিছেনে কিমান ধুনীয়াকৈ ফুলেৰে সজাইছে আৰু এইফালেৰে আমি ভিতৰলৈ সোমাই যাম আৰু সাইডৰ ফালে আপোনালোকক অলপ দেখাই দিছোঁ চাৰিওফালে আয়োজনৰ কাম চলি আছে আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ চাৰিওফালৰ পৰিৱেশটো আৰু ইয়াতে কিবা বনাব চাগে আজি ৰাতিলৈকে আপোনালোকে মোৰ আহিব লগা ভিডিঅ'সমূহত দেখা পাব গতিকে ভিডিঅ'বোৰ চাই থাকিব আৰু এইফালেৰে গ'লে আমি মেইন মন্দিৰটো পাম এয়া দেখিছেনে আপোনালোকে মই সোমাই আহিছোঁ এইফালেৰে গ'লে আপোনালোকে মেইন মন্দিৰটো পাব ইয়াতে পূজা অৰ্চনা কৰা হৈ থাকিব অহাকালিৰ দিনটোৰ বাবে আৰু ইয়াতে দুটা ৰাস্তা বনাই দিয়া হৈছে পুৰুষৰ বেলেগকৈ আৰু মহিলাৰ বেলেগকৈ যিহেতু কালি বহুত বেছি ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ'ব গতিকে দুটা ৰাস্তা বনাই দিছে আৰু চাৰিওফালে দেখিছে আপোনালোকে প্ৰস্তুতিৰ কাম চলি আছে এয়া দেখিছেনে চাৰিওফালে কেৱল প্ৰস্তুতিৰ কামে চলি আছে অহাকালিৰ দিনটোৰ বাবে গোটেই থানখনে ধুনীয়াকৈ সজোৱা হ'ব আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম বাহিৰৰ পৰিৱেশটো আপোনালোকক অলপমান দেখুৱাম আৰু আমি এতিয়া বাহিৰৰ ফালে ওলাই আহিলোঁ আৰু ইয়াতো কিবা বনাই আছে চাগে বৰ্তমান সম্পূৰ্ণ হোৱা নাই কিবা পানীৰ কিবা বনাব চাগে বনাই আছে সম্পূৰ্ণ হোৱা নাই অহাকালিলে সম্পূৰ্ণ হৈ যাব আৰু গাঁওখনৰ প্ৰত্যেকজন মানুহে আচলতে এই দিনটোৰ বাবে বহুত বেছি কষ্ট কৰে আৰু আপোনালোকক মই চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ এয়া চাওকচোন এমাহ আগৰ পৰা ইয়াতে প্ৰস্তুতি চলোৱা হয় এই বিশেষ দিনটোৰ কাৰণে আৰু ইয়াতে হ'ব আজি সন্ধিয়াৰ বিশেষ অনুষ্ঠান আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিলে গম পাবই কি অনুষ্ঠান হয় ইয়াতে আৰু এইফালেৰে গ'লে আমি আৰু এখন গেট পাম আপোনালোকক দেখুৱাই আছোঁ এইখন দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে এয়া চাওকচোন আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰৰ আনটো চাইডে যিটো চাইডত অহাকালিৰ দিনটোৰ বাবে সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে ভোগৰ ব্যৱস্থা কৰা হ'ব ইয়াতে ভোগৰ ব্যৱস্থা কৰা হ'ব অহাকালিৰ দিনটোৰ বাবে আৰু এতিয়া হৈ গ'ল সন্ধিয়া আৰু সন্ধিয়াৰ পৰিৱেশটো আপোনালোকক অলপ দেখুৱাই আছোঁ ৰ'ব আৰু এইখন হৈ গ'ল প্ৰথমখন গেট মন্দিৰত সোমালে আপোনালোকে প্ৰথম সেইখন গেটেৰে সোমাব লাগিব আৰু এইখন হৈ গ'ল ছেকেণ্ডখন গেট এনেকৈ 5-6খনমান গেট আছে এনেকৈ গোটেই ৰাস্তাটোৱে সজোৱা হৈছে আচলতে ধুনীয়াকৈ আৰু এই মহত্বপূৰ্ণ বিশেষ থানখনৰ কথা আপোনালোকক মই কৈ শেষ কৰিব নোৱাৰোঁ যিসকল ভক্ত এবাৰ আহিছে তেখেতসকলে গম পাইছেই আৰু যিসকলে অহা নাই এতিয়ালৈকে এবাৰ আহি চাব আপোনালোকেও গম পাই যাব আমাৰ এই বিশেষ থানখনত সকলো ভক্তৰ মনৰ কামনা পূৰ্ণ হোৱা বুলি কোৱা হয় আৰু এয়া দেখিছেনে এইখনো এখন গেট মানে বনাই আছে এতিয়াও সম্পূৰ্ণ হোৱা নাই কাম আজি ৰাতিলৈকে সম্পূৰ্ণ হৈ যাব যিহেতু অহাকালিহে বুদ্ধ পূৰ্ণিমা আৰু এয়া গোটেই ৰাস্তাটো এনেদৰে লাইটেৰে ডেকোৰেশ্যন কৰিছে
moments later. আৰু আমি এতিয়া গৈ আছোঁ আজিৰ বিশেষ অনুষ্ঠানটি উপভোগ কৰিবলৈ। আজি আছে কাজল কৃষ্ণ আৰু প্ৰেৰণা প্ৰত্যাশীৰ গীতৰ শৰাই। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকেও গান উপভোগ কৰক। এখন ফুলান গামোচাৰে আৰু এটি ফুলান জাতিৰে আদৰণি জনাম। তেখেতক আদৰণি জনাব এখন ফুলান গামোচাৰে সাংস্কৃতিক বিভাগৰ সভাপতি গংগা বৰ্মন ডাঙৰীয়াই আৰু এটি ফুলান জাতিৰে তেখেতক সম্বৰ্ধনা জনাব সাংস্কৃতিক বিভাগৰ সম্পাদক অখিল তালুকদাৰে। আৰু তেখেতৰ গীতৰ শৰাই আগবঢ়াই নিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।